হাই গাইজ ৱেলকাম টু ৰিমাজ গাৰ্ডেন। আজি মোৰ থাম্বনেইল লিখি আপোনালোকে দেখিছে নহয়, মই লিখি দিছোঁ যে মোৰ টাব নাই মই কি কৰোঁ। তো মই টাব নাই মই কি কৰোঁ বুলি লিখিছোঁ, কিন্তু মানে কি মই ড্ৰিফটেড উডত এটুকুৰ লগ হয়, এই লগটুকুৰ বহুত দিনৰ পৰা পৰি আছিলে আৰু মই লগটুকুৰ কেনেকৈ সজাইছোঁ চাওক। এটা পটতে যে প্লাণ্টছ লগাব লাগে সেইটো বুলি মানে নিজৰ মানে মই ক্ৰিয়েটিভিটি বুলিয়ে ক'লোঁ, ইউজ কৰি পেলাই মই এনেকৈ আগতেও কৰিছিলোঁ আৰু এতিয়াও মই সেই টুকুৰাটো ছাকচেছ হৈছোঁ। আৰু আজি মই এইটো নতুনকৈ ইয়াত মই লগাইছোঁ ক্ৰিপ্টেনথাছ বা জেব্ৰা আৰ্চাৰৰ ভেৰাইটি, আৰু এনেকৈ লগাই পেলাই সঁচাকৈ কিবা এটা ভাল লাগিছে। আৰু আপোনালোকৰ লগত শ্বেয়াৰ নকৰিম এনেকৈ লগাই এইটো হ'বই নোৱাৰে, সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াত মই কোকোপিট দি পেলাই অকণমান মাটিও দিছোঁ, দি পেলাই এনেকৈ যিখিনি লগটুকুৰ পচি যোৱা আছিলে সেইখিনি এৰুৱাই পেলাই মই তাত সোমাই দিছোঁ। আৰু ইয়াত চাওক, এইটো মই আগতেও আপোনালোকক শ্বেয়াৰ কৰিছোঁ, এইটো ড্ৰিফটেড উডত আছে ব্ৰমেলিয়াত। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ আজি 2 বছৰমানৰ আগতেই ট্ৰাই কৰিছিলোঁ। কিমান ধুনীয়াকৈ চলি আছে চাওক, এটা পটত মাটিত থকাতকৈও ধুনীয়াকৈ কালাৰ বা ধুনীয়া হৈ আছে। মাটিৰকেইটা দেখিছোঁ কালাৰটো মানে অকণমান হালধীয়া টাইপৰ হৈছে, কিন্তু এইটো পূৰা নেচাৰ গ্ৰীণ হৈ আছে, বহুত ধুনীয়া। সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত মোৰ নতুন ক্ৰিয়েটিভিটিটো শ্বেয়াৰ কৰোঁ। তো সৰু সৰু ভিডিঅ'বোৰ এনেকৈ শ্বেয়াৰ কৰি থাকোঁ। যিসকলে চাই আছে তেওঁলোকক অশেষ ধন্যবাদ। তাৰপিছত এইটো এটা ব্ৰমেলিয়াত, এয়া চাওক পট নাই বুলি মই এনেকৈ লিখিছোঁ, কাৰণ কিয় মই এটা ড্ৰিফটেড উডত লগালোঁ। আৰু নেক্সট এইটো মই পুৰণি মাহঁতৰ দিনৰে VIP এটা আছিলে, আগতেও শ্বেয়াৰ কৰিছোঁ, এই VIPটোতে লগাইছোঁ। এটা প্লান্টাৰ পট এটা যে আমি কিনিবই লাগে এইটো বুলি কথা নাই, পেলনীয়া বস্তুৰে আমি বহুত কিবা কিবি কৰিব পাৰোঁ। তো গাইজ আজিলৈ ইমানতে, বাই বাই।